দুঘণ্টাত আজি ব্লাউজ এটা চিলাই মেলি মই সুধি খাই আহিলোঁগৈ। এই কাপোৰযোৰ লোৱা আজি প্ৰায় 2 বছৰ হ'বলৈ হ'ল। এইবাৰ ঠাণ্ডা দিনত তাৰ আগবাৰ ঠাণ্ডাত লৈছিলোঁ পিকনিক যাবৰ কাৰণে। অকল যে পিকনিক যাবৰ কাৰণে কাপোৰযোৰ পিন্ধিলোঁ আৰু আজিলৈকে পিন্ধাই নাই মই। তাকে ভাবিলোঁ আজি ব্লাউজটো চিলাই আজি এযোৰ পিন্ধি সুধি খাব যাম বুলি। কালি চিলাম বুলি ভাবিছিলোঁ, কালি পিছে সময় নাপালোঁ। তো আজিয়ে চিলাওঁ। এইগৰাকী দেখিছেনে মোৰ লগত কিদৰে লাগি আছে। আৰু মাজে মাজে বাৰু এই লগতো এই খুৱাইছোঁ মেলিছোঁ এইবোৰ কৰোঁতে মানে বেছি টাইম গ'ল, কিন্তু ব্লাউজটো মানে মোৰ 2 ঘণ্টামান ভিতৰত মোৰ হৈ গৈছে কমপ্লিট। এইফালে মই কাটি মেলি লৈছোঁ। এইগৰাকীটো মাজে মাজে আছেই ডিষ্টাৰ্ব দিবলৈ। এইটো মই প্ৰিন্সেছ কাটৰ ব্লাউজ বনাইছোঁ। পিছে প্ৰিন্সেছ কাটটো অকণমান সহজ হয়, এতিয়া সোনকালে হয়। এইটো মই কাটি মেলি ল'লোঁ প্ৰিন্সেছ কাটটো। এইফালে দেখিছেনে কাটি মেলি হৈ গ'ল। বাকী এইটো মই লাইনিং কাপোৰটোহে কাটিছোঁ। বাকী এইটো বেক চাইডটো হয়। বেক চাইডটো এতিয়ালৈকে একো ডিজাইন দিয়া নাই। কিবা এটা ডিজাইন দিম, যোনটো ডিজাইন মই পিন্ধা নাই আজিলৈকে। বাকীটো বেছিভাগ চিম্পুল ডিজাইনে পিন্ধি থাকোঁ মই বেছি এই ডিজাইন ভাল নাপাওঁ। আৰু দেখিছোঁ বেক পাৰ্টটো মোৰ হৈ গ'লে ভিডিঅ' কৰিবলৈ একদম সময় পোৱা নাই। একদম পটাপট মই বনাবলৈহে চাইছোঁ আজি। সেইকাৰণে তাইক বেক পাৰ্টটোৱে আপোনালোকক মই দেখাইছোঁ। আৰু ফাইনেলি এইটো ব্লাউজটো মোৰ কমপ্লিট হৈ গ'ল। দেখিছেনে বেক পাৰ্টটো মই এইটো ডিজাইনে দিছোঁ। আৰু বুটামটো যে মানুহজনৰ চাৰ্টৰ পৰা চুৰ কৰিলোঁ আজি, গম পায়। বুটাম নহ'লে ক'ত পাম, তেওঁ চাৰ্টৰ পৰা বুটাম এটা লৈ ল'লোঁ। তাৰপিছত এইটো ফ্ৰণ্টটো হয়। ফ্ৰণ্টটো এইফালে পিছত হুক লগোৱা নাই দেখা, কাৰণ হুক লগাব টাইম নাই। হুকবোৰ দৰকাৰো নাই, বা পিঙিনো মাৰা হয়। বাকী আপোনালোকে ব্লাউজটো কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্ট কৰি। একদম বহুত জল্দা জল্দিকৈ আজি পিছে মই বনালোঁ ব্লাউজটো।